হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই পূৰ্ণিমাৰ মোৰ ইউটিউব চেনেল বৰ্ণিল লাইফষ্টাইলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন লগ লৈ আহিছোঁ। আজি হৈছে জেঠ মাহৰ শেষৰটো দিন। এই দিনটোতে শেষৰ দিনটোতে দুমাহী বুলি কোৱা হয়। আজি জেঠ আৰু আহাৰৰ দুমাহী, কাইলৈ পৰা আহাৰ সোমাই গ'ল আৰু আহাৰৰ 1 তাৰিখ, আৰু সেইবাবে দুমাহী প্ৰতি মাহে মাহে মাহৰ শেষৰ দিনা নামঘৰত এনেদৰে শৰাই দিয়া হয়। আৰু সেয়ে আজি এখন শৰাই আমিও দিছোঁ। আপোনালোকক মই আগৰ ব্লগত কৈছিলোঁৱে, যেতিয়া আমি চিলনী জান একেবাৰে এৰি আহিছিলোঁ তেতিয়া আপোনালোকক জনোৱা হৈছিলে যে নামঘৰৰ বাবে কিবা এটা লৈছোঁ, আৰু সেয়ে আজি তাকে ইয়াতে দিব আহিছোঁ, নামঘৰত দিছোঁ আৰু শৰাইখন দি। এয়া আমাৰ গাঁৱৰে নামঘৰ, আমাৰ ঘৰৰ মুখৰ আগতে আছে। এয়া প্ৰাৰ্থনা কৰি থাকোঁতে আমুকে দেখি বেটাইও কৰিছে, আৰু দেখি কিবা এটা ভাল লাগি গ'ল। সেইবাবে প্ৰাৰ্থনা কৰি থকা মাজতে অলপ বেটাকো এনেদৰে ভিডিঅ' কৰিলোঁ আৰু ভাবিলোঁ সেয়া আপোনালোকৰ আগতে শ্বেয়াৰ কৰি দিওঁ।
এই কাঠৰ ঘৰটোৱে আমি চিলনীজানৰ পৰা লৈ আহিছিলোঁ নামঘৰত দিবলৈ। এয়া আজি শৰাই এখন দি এইটো ঘড়ীটো নামঘৰত দি দিলোঁ আৰু। তেতিয়াহ'লে আজি মোৰ এই সৰু নামঘৰৰ ব্লগটো চাই কেনে পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেলটো অল কৰি ল'ব। তেতিয়াহে মই দি থকা ভিডিঅ'বোৰ আপোনালোকে সোনকালে পাব, নহয়নে? তেতিয়াহ'লে আজিলৈ বাই বাই।